আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি আমি শিকিম ভাত খোৱাৰ প্ৰথম মাজত আৰু শেষত কি দুৱা পঢ়িব লাগে। ভাতটো যেতিয়া আপোনাৰ আগত আহে সেই সময়ত এই দুৱাটো পঢ়িব লাগে। আল্লাহুম্মা বাৰিক লানা ফীমা ৰাযাকতানা ওয়া কিনা আযাবান নাৰ। আৰু তাৰ অৰ্থটো হ'ল, হে আল্লাহ, তুমি যি খোৱা দিছা সেই খোৱাত বৰকত দিয়া আৰু জাহান্নামৰ আজাবৰ পৰা আমাক হেফাজত কৰা। আৰু খোৱাৰ আগৰ দুৱাটো হ'ল বিস্মিল্লাহ। তাৰ অৰ্থটো হ'ল, মই আল্লাহৰ নাম লৈ খোৱা আৰম্ভ কৰি আছোঁ। আৰু খোৱা আৰম্ভ কৰাৰ সময়ত এই দুৱাটো কৰিব লাগে, বিস্মিল্লাহি ওয়া বাৰাকাতিল্লাহ, বিস্মিল্লাহি ওয়া বাৰাকাতিল্লাহ। আৰু তাৰ অৰ্থটো হ'ল, মই আল্লাহৰ নামৰ লগত আল্লাহ দিয়া বৰকতৰ ওপৰত খোৱা আৰম্ভ কৰিছোঁ। আৰু খোৱাৰ মাজৰ দুৱাটো হ'ল, বিস্মিল্লাহি আউৱালাহু ওয়া আখিৰাহ, বিস্মিল্লাহি আউৱালাহু ওয়া আখিৰাহ। আৰু তাৰ অৰ্থটো হ'ল, প্ৰথম আৰু শেষলৈকে আল্লাহৰ নাম লৈ খাই আছোঁ। আৰু খোৱা শেষ কৰাৰ পাছৰ দুৱাটো হ'ল, আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জা'আলানা মুসলিমিন। আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জা'আলানা মুসলিমিন। আৰু তাৰ অৰ্থটো হ'ল, সকলো প্ৰশংসা আল্লাহৰেই জন্য, যোনে আমাক খুৱাইছে, পানী খুৱাইছে, ভাত খুৱাইছে আৰু মুছলমান বনাইছে।